কবিতাৰ শিৰোনামা ঘৰ। ঘৰ কেঁচা মাটিৰ ঘৰ, তেজ মঙহ বঙহৰ কোমল আৱৰণৰ ঘৰ। এদিন ইকৰা আছিল মাটিৰ গন্ধত অকৰা মৰমে মাতিছিল অমাতৰ মা। আইতাই জুহালত ৰজাৰাণী পৰীৰ দেশত উমলাইছিল। ঘৰ এয়া পকী ঘৰ, সভ্যতাৰ কঠিন আৱৰণৰ। এতিয়া RCCৰ বিশালতাত অকৰা মৰম হ'ল বুদ্ধিমত্তা। কম্পিউটাৰৰ মাউচত নাতি, আঁতৰত আইতা অকলশৰীয়া। নেগনি দৌৰৰ প্ৰতিযোগিতা, পণবন্দী মানৱতা। জপনাত লিখা আছে কুকুৰৰ পৰা সাৱধান। মোৰ ঘৰত এতিয়া সভ্যতাই সভ্যতা। জপনাত লিখা আছে কুকুৰৰ পৰা সাৱধান। মোৰ ঘৰত এতিয়া সভ্যতাই সভ্যতা।